আছোঁ পাটৰ কাপোৰ পিন্ধি পেলাই বিয়াত লাগিছোঁ তাৰপিছত ধাপলাকে ইমান মস্ত কেমেৰা লৈ কইনাকো ফটো মাৰি কইনাহঁতৰ ঘৰৰ মানুহ ফটো মাৰি একেবাৰে চবেই দেখোন ইমান ধুনীয়া কাপোৰ পিন্ধি মই গ'লোঁ আমাৰ এওঁৰ ফটো একপি উঠো আমাৰ এওঁৰে মোৰ আকৌ ভাল ফটো নাই মই কেমেৰামেন লিখিয়াহঁতক ক'লোঁ এই ভাইটি আমাক একপি ফটো উঠাই দি এওঁকে মোক আমাৰ চলিটো আকৌ বিয়াত ক'ত ঘূৰি গুচি পিলৌকে মই তাকে বিচাৰি আনি আমাৰ এওঁৱে ময়ে একেবাৰে আমি একপি ফটো উঠিলোঁ ফটোখন আকৌ ফেচবুকত দিলোঁ বোলো ফেচবুকত দিলে বহুত ধুনীয়াকৈ আমাৰ ঘৰৰ মানুহবিলাকে লাইক কৰিব কমেণ্ট কৰিব বা বুলি তাৰপিছত দিলোঁ তেওঁ বোলে লাইক নোহোৱা পাইছোঁ এতিয়া কমেণ্ট বক্সতো একেবাৰে 50টামান কমেণ্ট আহিছে এতিয়া কমেণ্ট চালোঁ দেই চবৰে এটাই কমেণ্ট চবেই এটাই কথা লিখি আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক বাপ্পাহঁতে ইমান ধুনীয়াকৈ 1,00,000 টকীয়া দিলে চালা কেমেৰাটোত ফটো উঠছোঁ তহঁতে এতিয়া বাকী আকৌ লিখ পেলাই দেখা পোৱা নাই আমাৰ ইমান ধুনীয়া ফটোখনত আঁতৰি দিয়ক দেখিছনে তহঁতৰ যদি আমাৰ ফটোখন চাবি নাই তহঁতে স্কিপ কৰি গুচি যা কিয় আঁতৰি দিয়ক আৰু কেইদিনমানৰ পৰা দেখিছোঁ একেবাৰে য'ত ফটো ফেচবুক ইনষ্টা চবতে আঁতৰি দিয়ক চলি আছে তাকে মোৰ খং উঠি আহিছিল